Hey guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে আৰু ময়ো ভালে আছো। বহুত দিন ফাৰ্মৰ পৰা ভিডিঅ' অনা নাই। আজি হৈছে 24 নম্বৰটো দিন। সোনকালে উঠিলো। অকনমান শেয়াৰ কৰিব লৈছো আজি 24 নম্বৰটো দিন। আৰু ময়ো অকনমান কৰি উঠিলো। এয়া পানীৰ বাচনবোৰ সাফ কৰি দিলো। কৰি থকা সময়ত তেনেকৈ ভিডিঅ' বনাব নোৱাৰি। মোবাইলটো ফাৰ্মত থবলৈ অকনমান দিগদাৰ হয়। এতিয়া যেহেতুকে ব্ৰুডিংবোৰো বঢ়োৱা গৈছে আৰু দেউতাই দানা দি আছে। এতিয়া অকনমান আপোনালোকক দেখুৱাই দি মই এয়া ওপৰৰ ঢাকনিবোৰ সাফ কৰি দিওঁ আৰু এয়া ৰেকিং কৰি আছে মিষ্টাৰে। আৰু ৰেকিং আমি সদায় এনেকৈ ৰেকিং কৰি যিখিনি মখাটো হয় সেইখিনি আমি সদায় পেলাই দিওঁ। এনেকৈ সদায় মখাবোৰ পেলাই দি থাকিলে গেছ নহয় আৰু গেছ নহ'লে এয়া বেমাৰ আজাৰো কম হয়। ইহঁতৰ দানা পানী ঠিককৈ খাই থাকিব। আমাৰ সদায় এনেকৈ এয়া মখা টুবোৰ পেলাই আছো। এতিয়া যিহেতুকে ডাঙৰো হৈ আহিছে। এয়া মখা টুবোৰ থাকিলে গেছো হ'ব আৰু বেমাৰো হৈ যাব। গতিকে এয়া বচাই ৰাখিবৰ বাবে সদায় এনেকৈ পেলাই আছো। তেতিয়া ওজনো ঠিক থাকিব এনেকৈ সদায় চাফ চিকুণ কৰি ৰাখিলে। আপোনালোকে সুধি থাকে কেনেকৈ কৰোঁ, এয়া চাই লওক। এনেকেই আৰু সদায় কামটোতো একেটাই হয়, সদায় দেখুৱাব নোৱাৰি। এয়া আজি দেখুৱাইছোঁ আপোনালোকক, এয়া চাব পাৰে। দুটা ব্ৰুডিং কৰি উঠিলোঁ। এতিয়া চাব পাৰে এয়া মখাবোৰ যেতিয়া পেলাই দিয়া হয় এয়া এনেকুৱা এটা হৈ যায়। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। মই আৰু অকণমান পিছত দেখুৱাই আছোঁ। প্ৰথমে মই এয়া ঢাকনি কেইখন মুচি লওঁ। সদায় মুচিব লাগে এনেইটো, নহ'লে অকণমান এয়া ফেকৰ দৰে উঠে। এইবোৰ থাকিব দিব নালাগে। এতিয়া বলক আপোনালোকক দেখুৱাই দিওঁ কি মেডিচিন দি আছোঁ এতিয়া। এইকেইটা এক্সট্ৰাকৈ ৰাখিছোঁ দেই। এইকেইটা অকণমান এয়া লেঙেৰা চৰাই, সৰু চৰাই এনেকৈ এটা ব্ৰুডিঙত ৰাখি দিছোঁ। এয়া হৈছে ব্ৰটন লিভাৰৰ আৰু এইটো জিপ্ৰমিন ভিটামিন হয়। দুয়োটা মিক্স কৰি খুৱাই আছোঁ। ইয়াৰে 3 দিন আগত কেলছিয়াম খুৱাই উঠিছোঁ। 18 দিনৰ পৰা আমি কেলছিয়ামটো খুৱাইছোঁ 3 দিন। তাৰপিছত এয়া ব্ৰটন আৰু জিপ্ৰমিনটো লগাইছোঁ। এতিয়া 25 দিনৰ পৰা আকৌ কেলছিয়াম লগাম 3 দিন। তাৰপিছত আকৌ 32 দিনৰ পৰা ব্ৰটন, তাৰপিছত জিপ্ৰমিনটো এনেকৈ 3 দিন খুৱাম। তো তেনেকৈয়ে খুৱাই আছোঁ। বৰ্তমানটো ঠিকে ঠাকে চলি আছে। যোৱাকালি ওজন কৰিলোঁ, এভাৰেজ 1230 হৈছে 22 দিনত দেই। 22 দিনত হৈছে 1230 এভাৰেজ। তো এনেকৈ আৰু ভালে ভালে কেইটামান দিন আছে, সেইকেইটা চলি যাওক আৰু সেই দিনকেইটা। আৰু 17 দিন নে 16 দিন আছে, ভালকৈ পাৰ হওক। আৰু 28-29 দিনৰ পৰা এয়া যদি CRD লাগেও নালাগেও আমি অফিচৰ পৰা দিয়া এয়া মেডিচিন ইউজ কৰিম। বৰ্তমানতো লগা নাই, তো লাগিলেও নালাগিলেও আৰু খুৱাই দিম আৰু অফিচৰ পৰা যি মেডিচিন দিয়া আছে তেনেকৈ খুৱাই দিম। এতিয়া এনেকৈ ইয়াত তুহৰ মখাবোৰ ইয়াতে বস্তাতে ভৰাই থৈ দিছোঁ। পেলাই দিম আৰু পিছত একেবাৰে থোৱা হ'লে। ঢাকনি কেইখন সাফ কৰি দিলোঁ, পুৰা একদম চিকচিকীয়া হৈ গ'ল। আৰু এইবাৰ এটা
ব্লেক কালাৰৰ আহিছে ব্ৰইলাৰ চাব পাৰে এয়া ইমান কেইটা বগাৰ মাজত ইয়ে কলা ৰৈ গ'ল এবাৰ দেউতাই মেনুৱেল কেইখনত পানী দি আছে তিনিখনে ৰাখিছো মেনুৱেল আছিল আজিৰ ৰাতিপুৱাৰ অকণমান ভিডিঅ'টো কেনেকৈ ৰেকিং কৰোঁ আৰু কি কৰোঁ ৰেকিং কৰোঁতে কি মেডিচিন খুৱাই আছোঁ সকলোখিনি দেখুৱালোঁ ভিডিঅ'টো ইমানখিনিতে সামৰিম যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যিসকলে ফেচবুক পেজত চাই আছে তেওঁলোকে ইউটিউব চেনেলত গৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ইউটিউব চেনেলৰ পৰা চাই আছে তেওঁলোকে মোৰ ফেচবুক পেজটো ফলো কৰি দিবলৈ নাপাহৰিব বাই